हेलो एवरीवन आज अकणमान स्किन केयर কৰিব লৈছো स्किन केयर লোৱায়ে নহয় টাইমে নাপাওঁ অকল দেওবাৰ দিনটোৱে কৰো আৰু ইয়াতে দিছো কেঁচা হালধি চাউলৰ গুড়ি আৰু চেনি এনেকৈ লগাই লৈছো আজি তাতে ফুৰিব যোৱাৰ কথা আছে সেই কাৰণে অকণমান ধুনিয়াজনী হৈ যাব লাগিব আৰু ন আৰু এইফালে আমি উলাই মেলিও ৰেডি হৈ গলো এই আইতাকৰ লগত টিকলু গৈ আছে আৰু আমাৰ মুনু দেখিছেনে ৰীল বনোৱাৰ ব্যস্ত হৈ আছে আৰু এইফালে মানুহজনো যাব আমাৰ লগত আৰু এইয়া ৰাস্তাত খাবৰ কাৰণে পেকেট কেইটামান লৈ ললো দোকানৰ পৰা আৰু এতিয়া ময়ো গাড়ীত বহি ললোহি হেদিনাখন আকৌ গৈছিলো সাইনাছৰ কাৰণে দেখুৱাবলৈ এইবাৰ কিন্তু চশমা দিলে দেই কেনেকুৱা লাগিছে কমেন্ট কৰি জনাবচোন মোৰ কিন্তু পিন্ধিবলৈ বিৰাটেই লাজ লাগিছে হলেও উপায় নাই আৰু ইয়াতে আহি পালোহি আজি আহিছো ঢলা হদিয়া বাৰ্থডে আছিলে ভাইটি এটাৰ আৰু ইফালে বনোৱা মেলা কাম লাগি আছে আৰু এতিয়া কেক কাটি মেলি হৈ গল এতিয়া মানুহক বিলুৱা পালত পৰিছো এতিয়া খাইব ঘৰলে বুলি উভতিছো দেখিছেনে আহোতে 4জন আহিলো যাওতে আৰু 3জন বেছি হল ৰূপাইলৈকে তেনেকৈ আহিলো